নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেক সাপোৰ্টৰ অন্য এটা নতুন ভিডিঅ'লৈ। যিসকল কেণ্ডিডেটে ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ অনলাইন এপ্লাই কৰিছিলে, তেওঁলোকৰ এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। কেণ্ডিডেটসকলে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব, তাৰ আগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তেওঁলোকে প্লিজ লাইক, কমেণ্ট কৰি আৰু ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে প্ৰথমে নিজৰ মোবাইলত বা কম্পিউটাৰত থকা গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। ইয়াৰ পাছত টাইপ অপশ্যনত আসাম পুলিচ টাইপ কৰি সাৰ্চ কৰি দিব। ইয়াৰ পাছত আসাম পুলিচ এই লিংকটোত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ আসাম পুলিচ অফিচিয়েল পেজটো অপেন হোৱাৰ পাছত স্ক্ৰল ডাউন কৰি দেখিব যে যিটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিছিলে সেই লিংক পেজটো চাই ল'ব। এতিয়া ফৰেষ্ট গাৰ্ড, AF কনষ্টেবল আৰু ড্ৰাইভাৰৰ এডমিট ডাউনলোড কৰিবলৈ ডাউনলোড এডমিট এই লিংকটোত ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে দেখা পাব যে ইয়াত ফোন নম্বৰ, ইমেইল আৰু এপ্লিকেশ্যন ID এই তিনিটা অপশ্যনেৰে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াত আটাইতকৈ সহজ উপায়টো হ'ল ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰটো দি লগইন অপশ্যনত গৈ ক্লিক কৰিব। যদি সাৰ্ভাৰ প্ৰব্লেম হ'লে পেজটো সোনকালে অপেন নহয়, গতিকে আপোনালোকে ট্ৰাই কৰি থাকিব। এতিয়া লগইন হোৱাৰ পাছত এনেকৈ ডেট অফ বাৰ্থটো চিলেক্ট কৰিবলৈ আহিব। আপোনালোকে যিটো আপোনালোকৰ ডেট অফ বাৰ্থ হয় সেইটো চিলেক্ট কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ ডেছবৰ্ড পেজ অপেন হোৱাৰ পাছত বাওঁফালে দেখা ডাউনলোড লিংকটোত ক্লিক কৰি দিব। আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ মোৰ ডিছক্ৰিপশ্যন লিংকত দিয়া আছে, তাতে গৈ সহজতে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া ডাউনলোড হোৱাৰ পাছত এনেকৈ এডমিট কাৰ্ডখন ছেভ কৰিবলৈ ফাইল অপেন হৈ আহিলে আপোনালোকে ছেভ কৰি ল'ব। ইয়াৰ পাছত আপোনালোকে আপোনালোকৰ এক্সাম ডেট আৰু ৰিপৰ্টিং টাইম কেতিয়া আছে এডমিট কাৰ্ডখনত লিখা আছে ভালদৰে চাই ল'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।